হেল্ল' ফ্ৰেণ্ডছ, হোৱাটছআপ। ৱেলকাম টু মাই চেনেল মহাজন দেউতা। আজি মাঘ বিহু শেষ হৈ গ'ল আৰু আজি আমি মামাহঁতৰ ওচৰত যাবলৈ ওলাইছোঁ। কাৰণ মাঘ বিহু প্ৰত্যেক বছৰে যোৱা যে অলপ দেৰি হ'ল এইবাৰ। এইফালে লৈছোঁ মামাহঁতলৈকে খালী বটল, আৰু আহোঁতে চাব কিবা নহয় কিবা দিবই। আৰু ইফালে আছে আমাৰ সৰুটো ল'ৰা, ইয়াৰ লগত যাবলৈ ওলাইছোঁ। পাৰিবি না চলাব? হাইস্কুলৰ পৰা মই চলাম ব'ল। এই থাক, তই ভালকৈ থাক। চ' ফ্ৰেণ্ডছ, এতিয়া আমি আহি পালোঁ এইটো ঘৰটো। প্ৰথমতে কলিং বেল দিম। মানুহ আছা ৰখাত নাই আৰু ভিতৰত সোমাই গ'লে হ'ল। আগজাননীটো দি দিওঁ, তেতিয়া সোমাই গ'লে হ'ল। হেপী বিহু। হা, খাবার উচ্ছা रखा सखा নাই। कौन है आप? आपको नहीं जानते। खाने के टाइम डिस्टर्ब मत करो, जाओ यहाँ से। আমি আমাক তো নহয় ৰঘুৱাবা। এইজন আমাৰ মামাহঁতৰ আইতা। আইতা, হেপী বিহু। হেপী বিহু। হেপী বিহু বুলি কওঁ। হেপী বিহু বুলি কওঁ। ক'ত গৈছিলি? ঘৰত গৈছিলি? সৰু বাপা আৰু মই। বিহু চব বেছি দিয়া নাই। হেপী বিহু। হেপী বিহু নাই, আমাৰ কাৰণে আজিৰ পৰা আৰম্ভ। আমাৰ কাৰণে মাঘ মাহটো চলিয়ে থাকে বোলে বিহু 1 তাৰিখৰ পৰা। আমাৰো গোটাইকেইদিন হাঁহি নাচায় কিয়? এই দেউতাৰ লগ এটা ঘৰত যায়, মাৰ বেমাৰ আছিল নহয়, মামী ইয়াতে আহিব মানে যাই পেলাই আহিব। কেছ আছে। পিছেদি নলবি, পিছত থ চাইডত। তই চাইড নহয় কিয়া? মোক দেখা পাই নেকি? বঢ়িয়াকৈ ফটো এক কপি বানাই দিব ৰ। काय येतो मुखखान कारे खान काय येतो का काय येतो দিনক দিনত একেই না হৈ যাব ধৰছে এতিয়া। ফ্ৰেণ্ডছ, এই যে অকল ধেমালি দেখিলে অকল এই নিজৰ মাজতে আমাৰ আইতা বা পৰিয়ালৰ মাজতে ধেমালি কৰা যায়। চ' চিৰিয়াছকৈ নল'ব কোনেও, আৰু একো বেয়া নাভাবিব, কাৰণ নিজৰ মাজতে অলপ ধেমালি কৰা যায়, যাক নিজৰ বুলি ভবা যায়। এতিয়া এই মাজু মামীহঁতৰ তাত আহিছিলোঁ। এতিয়া সৰু মামী আৰু ডাঙৰ মামীৰ তাত গৈ আছোঁ। অ' মা, ইফালে কি দানা হৈ আছা? উহে দিয়া গোটেই দানা। এই ঠাণ্ডা দিনকেইটা হৈ দিয়া কৈছোঁ, আগতে দিয়া নাছিলোঁ। সেই বৰ ঠাণ্ডা পৰিলে নহয়, গৰম হ'লে খাই ভাল পায়। এতিয়া গৈ আছোঁ। অ' মি ৰুম ভালে কৰছা আহাতে, আহাই পৰা নাই ইফালে। মই কৰোঁ। চ' ফ্ৰেণ্ডছ, মই কৈছিলোঁ নে আহোঁতে খালী হাত আহিছোঁ, যদিও যাওঁতে কিবা এটা পাম বুলি। এইফালে এখন মোনা দিছে, এইফালে এখন মোনা, ইয়াৰ ভিতৰত আছে কিবা কিবি। ইয়াত এইটো নিয়মে, মানে আহিলে খালী হাতে আহিলে কিবা নহয় কিবা অলপ দি যায়। এয়া হ'ল মৰম আৰু।
তো ফ্ৰেণ্ডছ, এতিয়া অলপমান আমি হাইস্কুললৈকে গৈ আছোঁ, কাৰণ ঘৰৰ ওচৰতে যি গতিকে খেলাখন হৈছে, গতিকে নোচোৱাকৈ কেনেকৈ থাকোঁ। এপাক চাই আহোঁ এপাক আজি মাৰি। আজি অহাকালি আছে আৰু এদিন মাত্ৰ মাজত। অলপ দেৰিয়ে হ'ল, আজি 9:30 বাজিল। আমাৰ এই তাতে হৈ আছে খেলাখন, আমাৰ এই কালভৰ দলঙৰ পৰা এনেকুৱাকৈ দেখা পায়। এইফালে দলঙৰ ওপৰত দিয়া এইকেইটা থকাৰ কাৰণে দেখা নাপোৱা হৈছে। ভিতৰত গৈ দেখা পাই আছোঁ অলপমান আজি। दूसरे पर है, हालांकि दूसरे आखिरी है। पे और